বাহ, আজি বতৰটো বৰ ভালচোন। হেৰ' ৰাতি বিয়লি মানুহে অকণমান খোজকাঢ়িব লাগে, তেতিয়াহে শৰীৰটো সুস্থ হৈ থাকে। গম পাইছেনে ৰাইজ? ইমান বুঢ়া কালতো মই এনেই সফল ডেকা হৈ থকা নাই। এতিয়া ওলাই যাওঁচোন ভালকৈ চুট টাইট কৰি, ছোৱালী গুচি আহিব মোলৈ। সন্ধিয়া ৰাতিপুৱা চাবলৈ সময় নাই, কিমান ডাইটিং মেইনটেইন কৰোঁ আকৌ মই। মোৰ ভাগৰ বডি আৰু ফিগাৰ দেখিছে নাই ৰাইজ? কিমান মচমচীয়া ধুনীয়া হৈ আছে। মামনি মাক মোলৈ এনেই অহা নাছিলে নহয়, মোৰ ধুনীয়া চেহেৰা দেখিহে আহিছিলে। এতিয়াহে বাৰু অকণমান বেয়া হ'লোঁ, আগতে আকৌ বৰ ধুনীয়া আছিলোঁ। এইহেন সন্ধিয়া কালতো মানুহ এটা দেখিবলৈ নাই ৰাস্তাত, ভিতৰতনো কি কৰি থাকে আৰু। আইঅ মামনি মাক, এইটো কি বস্তু অ? এইটো দেখোন মলোৱা বান্দৰ হ'বলা। আইঅ মামনি মাক, এইটো এইবোৰ কি নটংগী কৰি আছে? গালে জঁপিয়ালেহে ভালখন হ'ব আকৌ। পানুৰাম ককা, এইটো কি বস্তু অ? আইঅ মোনাকণ, সৰু লালিসী হ'বলা। এইটো লাথুৱা বান্দৰ বুলি কয় সেইটো। পানুৰাম ককা, এইটো দেখোন আমাৰ ফালে আহিছে। এই মোনাকণ, ভয় নকৰিবি, এক লাট দি দিম, বান্দৰটো পৰি যাব একদম। ককা, মই পলাওঁ কিন্তু আপুনি কি কৰে কৰক দেই। এই বান্দৰ, যাবিনে নেযাৱ? নহ'লে তোৰ অৱস্থা বেয়া কৰিম এতিয়া মই। আইঅ ভজংমা, কামুৰিলে অ এইটোৱে। আইঅ ভগৱান বচাওক অ। জান, কি কৰি আছা? শুই আছা? তাকেহে, ময়ো বহুত মিছ কৰিছোঁ দেই তোমাক। ৰাখিছোঁ দিয়া, শুই থাকা তেনেহ'লে। অহা মাহত ফুৰাবলৈকে নিব লাগিব এইক। ফুৰিবলৈ যাওঁ কৰি থাকে, ফুৰাবলৈকে লৈ যাম আৰু। গজৰান্দা, আপুনি হাত সাৱটি বহি আছে, ডাঙৰ কথা এটা হ'ল নহয়। কি কথা অ মোনাকণ? তোমালোকৰ পানুৰাম ককাক আজি বান্দৰ এটালে নহয়। এইটো বহুত ডাঙৰ বান্দৰ, মানুহ খোৱা বান্দৰ এইটো। তই সঁচাই কৈছ নে? ককা ক'ত আছে এতিয়া? ককাক খালেই হ'বলা এতিয়ালে। জল্দি ব'লক, নাক কটাহঁতৰ ফিল্ডখনৰ আগফালে। হাতত লাঠি কটাৰী লৈ যাব লাগিব নি আকৌ? কটাৰী হাতুৰি বটালি যি আছে চব আনক পানীৰামদা, বহুত ডাঙৰ বান্দৰ। আইতা, সন্ধিয়া সময়ত এনেকে ডাইটিং কৰি বৰ ভাল লাগে ন? সঁচাকে আকৌ নাক কটা, এনেকে খোজকাঢ়ি বৰ ভাল লাগে দেই। এলপা তই নাহিলেও মই অকলে হ'লেও ৰেগুলাৰ আহিম এনেকে খোজকাঢ়িবলৈ। মই কেলে নাহিম আকৌ, ময়ো আহিম দেই আপোনাৰ লগত। আইতা, হয়তো কি বস্তু? কি বস্তু দেখিলি মোৰ নাক কটা? আপুনি পিছফালে ঘূৰি চাওকচোন এবাৰ। নাক কটা, এইটো দেখোন মলোৱা বান্দৰ। পিছলে এইটো আমাৰ ফালে আহি আছেচোন। আইতা, সোনকালে আপোনালোকে ইয়াৰ পৰা পলাওক, বান্দৰ নহয় আপোনালোকক খাই পেলাব। পানীৰাম ককা আৰু মই জুই লৈ আহিছোঁ, ইয়াক আজি মাৰিহে আমি যাম। ই আমাৰ সেই পানুৰাম ককাক মাৰি পেলালে নহয়। পানুৰাম ককা মৰিলে। কি হ'ল? পানীৰাম বুঢ়া মৰিলে? সেইটো কথা শুনা আগতে মই নকলো কিয় মই জানেকি আইতা, কিয় কান্দিছে? এইবোৰ কটা বন্ধ কৰক, সোনকালে আমি বান্দৰটো কেনেকে মাৰো সেইটো চিন্তা কৰিব লাগে। জহনী মই, তই কি বুজিবি মোৰ দুখৰ কথা? সেইটো মোৰ আগৰ এক্স আছিলে। পিতাই মোক তাৰ লগত বিয়া নিদিলে বুলিহে তাক মই মনে পালে ভাল পাই আছিলোঁ। তাৰ অবিহনে মই এতিয়া কেনেকে জীয়াই থাকিম? বান্দৰ, আঁতৰ হ আৰু এখোজো আগবাঢ়ি নাহিবি। আৰু যদি এখোজো আগবাঢ় তই, তোক জ্বলাই চৌমাৰ কৰি দিম। তই মোৰ আইতাৰ এক্সক মাৰিলি নহয়, তোক মই আজি মজা নাক কটা, তুমি ইয়াক পুৰা লাট মাৰি থৈ আহিলা। ইয়াক চলাই দিওঁ, ব'লক। ব'ল। আপোনালোকৰ কথা এটা বেয়া পাইছোঁ। আপোনালোকে আমাৰ চেনেলটো কিয় ছাবস্ক্ৰাইব কৰি নিদিয়ে বাৰু? কাষত থকা ৰঙা ছাবস্ক্ৰাইবটো টিপি দিব আকৌ।